এই মুহূৰ্তৰ ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মা দেৱে ৰাজ্যবাসীৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। দুদিন পিছতেই লাখ লাখ কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আৰু বিদ্যুৎক লৈ আহি পৰিছে এক ডাঙৰ খবৰ। ৰাজ্যত বিনামূলীয়া হ'বলৈ গৈ আছে বিদ্যুৎ। 19 আঁচনিৰ জৰিয়তে অতি সোনকালে অসম চৰকাৰে প্ৰদান কৰিবলৈ গৈ আছে স্কুটি। বন্ধু বান্ধৱীসকল, যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ নিতৌ খবৰ পাবলৈ। ধন্যবাদ। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ দুদিন পিছতে লাখ লাখ কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা। এইবাৰ মোদী চৰকাৰৰ বৃহৎ ঘোষণা। দেশৰ লগতে ৰাজ্যৰ লাখ লাখ কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন লোৱাৰ বাবে আপুনি কৰিব লাগিব কেইবাটাও বিশেষ কাম, অন্যথা আপুনি ধন লোৱাৰ বাবে বঞ্চিত হ'ব পাৰে। এই ধন লোৱাৰ বাবে আপুনি কৰিব লাগিব KYC, PM কিষাণ এপৰ জৰিয়তে কৰিব লাগিব এই কাম, অথবা CSC চেণ্টাৰত গৈ কৰিব লাগিব KYC। আৰু কৃষকৰ সুবিধাৰ্থে মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ। ধন লাভত অসুবিধা হ'লে 155261 নম্বৰত দিব পাৰিব অভিযোগ। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ, লাখ লাখ কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন। পৰৱৰ্তী নিউজ, এইবাৰ ৰাজ্যত শূন্য হ'বলৈ গৈ আছে বিদ্যুতৰ বিল। আপুনি আৰু বিদ্যুতৰ বিল দিব নালাগে। ৰাজ্যত বিনামূলীয়া হ'ব বিদ্যুৎ। প্ৰতিটো পৰিয়ালে চ'লাৰ পেনেল লগাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। বিজুলী বিক্ৰী কৰি ধনো ঘটিব পাৰিব আপুনি। নিজ ঘৰৰ বিজুলী নিজে উৎপাদন কৰিব পাৰিব আপুনি। ইতিমধ্যে 1,70,000 পৰিয়াল স্থাপন কৰিছে চ'লাৰ পেনেল। অসমত 1,70,000 পৰিয়ালে প্ৰথম অৱস্থাত লাভ কৰিব বিনামূলীয়া বিজুলী। খৰচ হোৱা 1.5 লাখ টকাৰ 1,30,000 টকাত দিব চৰকাৰে। কিলোৱাট চ'লাৰ পেনেল লগালে লাভ কৰিব 1,30,000 টকা। প্ৰধানমন্ত্ৰী সূৰ্যকৰ বিজুলী যোজনাই লাভান্বিত কৰিব আপোনাক। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ, ৰাজ্যত অতি শীঘ্ৰে হ'বলৈ গৈ আছে বিদ্যুতৰ বিল শূন্য।